আৰু এটা অন্য ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া পিছফালে দেখিছে এখন তুলিখন ওলাই আছে, তাৰমানে বিছনা চাদৰ এখন ধুব দিছোঁ। এই বহুত বতাহ দি আছে, গোটেই ধূলি হৈছে যে, সেইকাৰণে ভাবিলোঁ অকণমান কাপোৰবিলাক ধুই দিওঁ। আৰু বাকী মই গা পা ধুলোঁ, চাহ পানীও খালোঁ, গোটেইখিনি হৈ গ'ল। ভাত পানীও সিহঁতক দিলোঁ। আজি দেৰিকৈ কেমেৰাটো ল'লোঁ বাৰু, দেৰিও ইমান এটা হোৱা নাই, কেইটা বাজিলে 9:30 বাজিলে। বাকী কাম হৈ গ'ল, খোৱা লোৱা হৈ গ'ল, কাপোৰ ধুব দিছোঁ মেচিনত। আৰু এটা বস্তু দেখাই আছোঁ মই দেই, ৰ'ব। এইফালে দেখিছেনে ইমান মানে তুষাৰ ৰ'দ দিছে, এই গোটেই গছবোৰ লেলপা পৰি গ'ল চাওকচোন। এইডাল বিলাহী গছডালো লেলপা পৰি গ'ল, গোটেই পানী দিব লাগিব। বিলাহী লাগিছিলে, এয়া কণ বিলাহী এইবিলাক লাগিছে, ৰ'দটোৰ কাৰণে একদম মানে লেলপা পৰি গ'ল গোটেই গছ। একো কথা নাই, ৰ'দটো কমিলে ইয়াতে পানী দি দিম। আৰু বাকী ল'ৰাৰ আমাৰ মেট্ৰিক পৰীক্ষা শেষ হ'ল, 3 তাৰিখে শেষ হ'ল। এতিয়া ল'ৰা ঘৰতে, সি স্কুল যাব ওলাইছে। তাৰমানে স্কুলৰ ফ্ৰেণ্ডবিলাক থাকে যে, সিহঁতৰ পৰীক্ষা আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ 6, 7, 8 সেইবোৰক লগ ধৰিব যাব। চব দোষ যে, আৰু সেয়া মই বিচনা পাৰিবই পৰা নাই এতিয়ালৈকে। পাৰিম আৰু লাহে লাহে, ইফালে এখন আছে সিফালে এখন আছে, বিচনা পাৰিব আছে, পাৰি থাকিম। বাকী মেইন কামবিলাক হৈ গ'ল, খোৱা বোৱা হৈ গ'ল। আৰু ভিডিঅ'টোত থাকিব, লগ পাম আকৌ দেই। এতিয়া মানে ভাবিলোঁ পটককৈ বস্তু এটা দেখিলোঁ, আপোনালোকক দেখাওঁ ৰ'ব। মই কেমেৰাটো বেক কৰি লওঁ, তাৰপিছত দেখাম দেই। এইটো বস্তুটো তাৰমানে এখেতে কালি গৈছিলে মিটিং এখনত, অমিত শ্বাহ আহিছিলে সেই মিটিংখনত। তাৰপিছত সেই মিটিংখনত দিছে, এইটো গিফ্ট দিছে। ইমান ধুনীয়া বেগটো দেখিছেনে, আৰু একদম ছফ্ট, এইবোৰ যে একদম ছফ্ট, এইবোৰ বিৰাটেই ধুনীয়া মানে বেগটো, হোৱাইট কালাৰত, খুবেই ধুনীয়া লেপটপ বেগ হয় এইটো। এয়া আৰু ভিতৰত কি কি আছিলে জানেনে, আমি আগতে চালোঁ বাৰু, এতিয়া আপোনালোকক দেখাই দিছোঁ, থৈ দিছোঁ চাই কেনে। ৰ'ব, মই কেমেৰাটো মোৰ অসুবিধা হৈছে অকণমান। এতিয়া কি আছে জানেনে, ইয়াতে চাই কেনে থৈছোঁ আমি, আপোনালোকক দেখাই দিওঁ। ইয়াত এটা পাৰ্চ, এই পাৰ্চ এটা আছে, আৰু লগতে আছে এইটো কলম, RT Gold এইটো কলম। আৰু ইয়াতে কি আছিলে জানেনে, আৰু মই দেখাই আছোঁ ৰ'ব। এইখন ভৰোৱা আছিল আই কাৰ্ড, এখনো আছিলে, আৰু লগতে আছিলে এইটো পানী বটল, আৰু এখন ডায়েৰী আছিলে। এইখিনি আছিলে বস্তু, সকলোকে দিছে এইটো গিফ্ট, লেপটপ বেগ এটা। মানে মোক কিয় দেখালোঁ জানেনে, মানে বেগটো ইমান মৰম লাগিছে, এনেকুৱা বেগ দেখাই নাযায় নৰ্মেলি, একদম ধুনীয়া আৰু দেই, সেইকাৰণে দেখালোঁ। আৰু এতিয়া মাক যে বহি আছোঁ পঢ়া টেবুলখন লৈ কেনে, সৰু বিচনাৰ ওপৰত, তাইক কৈ আছে কিতাপ ওলা, আৰু তাইক ড্ৰয়িং কৰি আছে টেবুলখনত। কালি পৰীক্ষা আছে মেথছৰ, পঢ়িব লাগে, কথা নুশুনে। তেতিয়া ৰাতিপুৱা শুই উঠাৰ পৰা কৈ আছে কিতাপ লওঁ, কিন্তু নাই, কথা নুশুনে। এইবিলাক কথা বনামে তই মানুহে চা, তোৰ কিতাপ কিয় ওলোৱা নাই? মন নাই, কালি ৰাতিপুৱা উঠি দৌৰিব লাগিব। ওলোৱা কিতাপখন দে, মেথছ পিছত আৰু শেষেই আৰু, তাৰপিছত যি কৰা কৰি দিব আৰু। এতিয়া মই মেথছ পঢ়াই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ ন। আৰু এতিয়া পঢ়াই আছোঁ ছোৱালীক, খোজকাঢ়ি আহিলোঁ, ভৰিয়া ধুলোঁ, চাকি বন্তি দিলোঁ, আৰু এয়া কিতাপ লৈ আছোঁ, ছোৱালীক পঢ়াই আছোঁ। কালি মেথছ আছে। আৰু সেইফালে চব্জি ওলাব দিছোঁ, তাইক দেখাই আছোঁ ৰ'ব। এয়া তাইক চব্জি ওলাব দিছোঁ, তাৰমানে তাইক পঢ়াই থাকিম, একফালে মই চব্জি কাটি থাকিম, সেইকাৰণে তাইক চব্জি ওলাব দিছোঁ। বিন নালাগে, সেইখিনি আনা বাচন এটাৰ লগত। আৰু এয়া পঢ়াই ভিডিঅ'টো আজি ইয়াতে সামৰোঁ, বেছি দীঘল নকৰোঁ। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আৰু যদি ভাল পায় ভিডিঅ'বোৰ চাই কেনে। আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।